নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ, আজি আমি গৈ আছোঁ মৰাণৰ হাউচফুল টকিজৰ ৰাজনীতি মুভিখন চাবলৈ। জুবিন গাৰ্গৰ বহুত দিন হ'ল যোৱা হয় না। আজি বোলো বুধবাৰ, আজি মঞ্চ নহয়, গতিকে যাওঁ বোলো চাই আহোঁগৈ মুভিখন। আজি ৰাজনীতি কৰিবলৈ যাওঁ। এতিয়া লগৰটো আহি আছে, সি স্কুটি আহি আছে, মই ভুৱনেশ্বৰ ওলাই যাওঁ আৰু তাত টিকট কাটিবগৈ লাগিব। 10টাৰ পৰা আৰম্ভ হ'ব, এনেকৈ ঠিক হ'ব। ব'লক। তো গৈ আমি এতিয়া চিনেমা হল ৰাজনীতি চাবলৈ আহিলে। এইফালে চাই আজি মানুহ চানুহ মানে একেবাৰে নাই, অকল আমি দুটাহে, ই বিকি আৰু মই আছোঁ। চাবা ৰাজনীতি কি হয় নাজানো আৰু। তো বক্স অফিচ এইফালে আমাৰ টিকট কাটিবলৈ তেওঁ মানুহ চানুহ কোনো নাই। এতিয়া টিকট কাটিম কেনেকৈ জানো, তাকে ভাবি আছোঁ। বেছি সময় নাই দেখোন। তো গাইছে এইখন জুবিনদাৰ মুভি 23 ডিচেম্বৰ ৰাজনীতি। এয়া জুবিনদা, বৰষাৰাণী, তপন দাস, এয়া চব চাই লওক। এজন নাম নাজানো, দি থোৱা আছে, চাইনবোৰ্ডখন দি থোৱা আছে এখন, চাই লওক ভালকৈ। তো গাইছ এইফালে চাই পৰা এয়া মৰাণৰ এইটো হাউচফুল টকিজ। কোন আহা চখি আহক মৰাণৰ ৰাজনীতি মুভি হাউচফুল টকিজত। তো গাইছ আমাৰ ৰাজনীতি মুভিখন চাবলৈ আহি গোটেই খেলি মেলি গৈছে। টিকট পাইছোঁ নাপাইছোঁ মানে কি ক'বা, তুমি কোৱাচোন। টিকেট লিখি দিবলগীয়া হৈছে, কলমে লিখি দিছে। টিকেট লিখি দিবলগীয়া হৈছে কলমে। এবাৰ কৈছে নাই, এবাৰ কৈছে আছে, মানে গোটেই খেলি মেলি। এতিয়া যাওঁ মানে আৰম্ভ হৈছে 10টাৰ পৰা। গৈ আছোঁ ৰাজনীতি চাবলৈ, কিন্তু আমাৰ টিকট খেলি মেলি হ'ল। এতিয়া টিকট যিকেইটাহে দিছে, এতিয়া যাওঁচোন বলক, চাওঁগৈ। আৰম্ভ হ'লেই, ভিতৰলৈ আমি সোমাই যাওঁ বলক এতিয়া। তো এতিয়া আমি টিকট দেখুৱাব লাগিব। ফাৰ্ষ্ট টাইম এনেকুৱা টিকেট লিখি দিছে। চিনেমা হলত সোমালোঁ ভিতৰত, পূৰা এডভাৰটাইজ দি আছে। তাৰপিছত চিনেমাখন আৰম্ভ হ'ব। মহাশয়, আপুনি ননচেন্স নেকি? আপুনি নেজানে নেকি CM ছাৰৰ অফিচলৈ আননোন নম্বৰৰ পৰা ফোন কৰিছে, লাভ নাই? মোৰ নাম এতিয়া ইণ্টাৰভিউৰ সময় দিছে। বাহিৰত কুঁৱলী দিছে আৰু বিকি কেনেকুৱা লাগিছে কোৱা? মজা লাগিছে, একদম ফাটাফাটি চিনেমা। ফটোফটি চিনেমা সঁচাকৈ মজা লাগিছে। তো গাই চাই আছোঁ এতিয়া, মানে বৰ্তমান এই ইণ্টাৰভিউ লৈছে, সেইকাৰণে আমি এতিয়া অলপ চাই হেৰি কৰি আছোঁ। বৰ মজা হৈছে চিনেমাখন চাবলৈ, চাই আছোঁ আৰু। তো গাইছ এতিয়া আমি অলপ বাহিৰলৈ ওলাই আহিছোঁ, তাৰ ইণ্টাৰভিউ লৈ আছে। ইণ্টাৰভিউ মানে অকণ ওলাই আহিছোঁ, আপোনালোকৰ ভিডিঅ'খন ঢুকাই দিছোঁ। এইফালে মানে দোকান আছে, পপকৰ্ণ, চিপৰ পৰা আদি কৰি খালি বস্তু দাম হয় আৰু। তো গাইছ তাৰপৰা এইবিলাক চিনেমাবিলাকৰ নামবোৰ চব দি থোৱা আছে, দেৱাংশী চিনেমা এইবিলাক। ইয়াত বহি ফটো চটো মাৰিব পাৰিব। তাৰপিছত আছে এখন দোকান, ইয়াৰ পৰা বস্তু কিনিব পাৰিব। দোকান আছে এখন, দোকান ভিতৰত দেখুৱাই দিছোঁ আপোনালোকৰ দোকান। এইফালে বিকি কিবা কিনা নেকি? বিকি কিবা কিনিবানে? আছে বস্তুবিলাকো বহুত দাম। এইখন দেখুৱাইছোঁ, এখন মেনুখন আছে ইয়াত। এইখন দেখুৱাইছোঁ হাউচফুল টকিজত কি পায় বস্তুবিলাক। তো গাইছ আমি এতিয়া পপকৰ্ণ চপকৰ্ণ লৈছোঁ, খামগৈ আৰু এতিয়া। এইফালে লৈ তোমাক দি দিছোঁ, লৈ যাওঁ এতিয়া ভিতৰত পূৰা খামগৈ আৰু। তো গাইছ আজি আমি ৰাজনীতি মুভিৰ পৰা চাই দিলোঁ জুবিনদাৰ। বহুত ভাল হৈছে চিনেমাখন চাবলৈ। সকলোৱে আহক মৰাণৰ হাউচফুল টকিজত, চিনেমাখন চখি বহুত ভাল লাগিলে। আমি ঘৰলৈ আমি এতিয়া ৰাজনীতি চাই ঘৰলৈ গৈ আছোঁ। এইফালে বিকি চলাই আছে স্কুটি। পূৰা ঠাণ্ডা, মানে আমাৰ মৰাণত কালি বৰফ পোৱাৰ পিছৰ পৰা বহুত ঠাণ্ডা পৰিছে। আপুনি টুপিছে পিন্ধি ল'বলগীয়া হৈছে, পূৰা কুঁৱলী। এইফালে আমাৰ বিকিয়ে পূৰা কুঁৱলী পূৰা। তো গাইছ আমি এতিয়া ঘৰ আহি পাই গ'লোঁ। সি লগৰটো তাৰ নিজৰ ঘৰলৈ গুচি গ'ল, মই আহি গ'লোঁ। ৰাজনীতি মুভিখন আজি আপোনালোকক দেখুৱালোঁ। জুবিনদাৰ চাই ভালেই লাগিলে। তাত মানে ৰাজনীতি মানে পলিটিকেলত কি হয় কি নহয়, মানে তাৰ ইলেকশ্যন খেলাৰ সময়ত কি হয়, আৰু দুৰ্নীতি যে আমাৰ ৰাজনীতিত দুৰ্নীতি থাকে কিছুমান, সেইবোৰ চব দেখুৱালে। আৰু পূৰা ফাইটিং লাগিলে, জুবিনদাই পূৰা ফালি দিছে, একদম পূৰা ঘুচি কৰিছে, পূৰা মজা লাগিলে। তাৰ আমাৰ বেহাৰবাৰী পাছত কে ছাৰো আছে, চালোঁ বহুত ভাল লাগিলে। আপোনালোকৰ চব গেম মৰাণৰ যোনে নাই চোৱা, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, নতুনকৈ আহিছে যদি, আৰু লাইক কৰক, কমেণ্ট কৰক। আকৌ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ টাটা বাই বাই। সকলোৱে চাওক হাউচফুল টকিজত।